যে আপুনি আহিছে যে এইমছৰ পদ্ধতি কেনেকুৱা অনুভৱ? বহুত ভাল কি ক'ম আৰু এইমছনৰ মানে সম্পূৰ্ণ নামটো গম পায়নে? ঠিক আছে বাৰু। নাজানো ক'ব পাৰে যে অল ইণ্ডিয়া অল ইণ্ডিয়া ইনষ্টিটিউট ইনষ্টিটিউট অফ অফ মেডিকেল মেডিকেল চায়েন্স গুৱাহাটী। থেংক ইউ। মানে কি এইমছ বুলি মানুহে মানে কৈ থাকে মানে বস্তুটো গম পোৱা নাই যে অল কি ইনষ্টিটিউট এটা হয় যেন ইয়াত আৰু তাত মেডিকেল এটা গুৱাহাটী আমাৰ ন গুৱাহাটীৰ লগত জড়িত হৈ আছে আৰু গুৱাহাটীক আমি কেতিয়াও এৰিব নোৱাৰোঁ নে কি? হয় হয় এইখনতো চাংখাৰী হয় কিন্তু চাংখাৰী বুলি দিব পাৰিলে হ'ল কিন্তু গুৱাহাটী নিদিওঁ না গুৱাহাটীক এৰিব নোৱাৰি। ঠিক আছে বাৰু আজি কোনে অভিনয় কৰিব ইয়াত? আজি চুমি তাৰপিছত মনোজ দা মই আৰু আপুনি আৰু লগতে আৰু তপন দাদা আছে আৰু এইটো সেইজন কোন? কমেন দা নহয় আৰু সেইজন স্পৰ্টিং ল'ৰাজন। আপোনালোকে যে পানী চানীগিলা খায় বটলগিলা কিন্তু পেলাই নিদিব এই বস্তা লৈ যাই আছো মই হোৱাটছআপৰ স্ক্ৰীণত নাম্বাৰটো আহি আছে কেতিয়াবা কিন্তু মহিলা ভাবিব পাৰে যে তাইৰ প্ৰতি যোৱা বুলিহে ভাবিব কিন্তু বটলৰ কাৰণেহে তুমি যাবা বটলটোহে তুলিব যাবা কিন্তু মহিলা ভাবিব তুমি কিন্তু মহিলাটোৰ কাৰণে যোৱা বুলি ভাবিব হয় নে নহয় কওঁ? সেইটো ইমান তাৰমানে ইমান মানে চলি যায় ইমান মানে হেৰি হয় জানা কিন্তু ধুনীয়া কিন্তু তুমি দেই তুমি যিমানে যি নহওক থেংক ইউ যা আৰু উপায় নাই এয়া আমি অভিনয় চলাই আছো দেই।